Hello friends, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে। বহুত দিন হল ভিডিও নিদিয়া মোৰ প্ৰায় 3 মাহে হৈ গল। আজি এটা জায়গালৈ ফুৰিবলৈ ওলাইছো, সো ভাবিলো এটা ভিডিও বনাই দিও বুলি। চাই থাকিব হেখলৈকে। পানী লৈ গৈছে সব এবোৰ টিফিন এবোৰ ভৰাই লৈ গৈছো আৰু আছে কি আছে বাইদেউ কাপোৰ আছে তাত গা ধুবলৈ কাৰণে ভাত আছে ভাত লৈ গৈছো চাহ লৈ গৈছো সব মানে আমাৰ ভৰপুৰ খানা ৰিজৰ্টখন পোৱাৰ আগতে হেয়া এখন ধুনীয়া গাৰ্ডেন আছে লগত আৰু এফালে ফেৰীৰ ওপৰতে ৰেষ্টুৰেণ্ট নিচিনাকৈ বনাই দিছে পানীৰ ওপৰত ইমান ধুনীয়া লাগিছে এইবোৰ দেখিবলৈ গোল্ডেন পাগোডাৰ প্ৰায় অপজিট সাইডে আছে এইখন ফেৰী আপোনালোকে আহিব পাৰে ইয়াত বহুত ধুনীয়া লাগিছে ৰিজৰ্টখনত এয়া ষ্টাৰ্টিঙত সোমাই যাওঁতে এফালে বুদ্ধৰ ষ্টেচু ধুনীয়াকৈ সজাই থোৱা আছে য'ত মানুহবিলাকে সেলফি ফটো উঠাই আছে আৰু এফালে আছে ৰিসেপশন য'ত আপোনালোকে যদি থাকিব বিচাৰে ইয়াত কেবিনবোৰত তেতিয়াহ'লে ইয়াত আপোনালোকে বুকিং কৰিব পাৰে কেবিনৰ ভিতৰখন যথেষ্ট ধুনীয়া খোৱা বোৱা সুবিধা সকলোবোৰ আছে প্ৰতিটো কেবিনত দুজনকৈ এলাউ কৰে ইফালে আছে কেন্টিনখন প্লাস লগতে লাগি আছে ইয়াত সুইমিং পুলটো যদি নদীত পানী বাঢ়ি যায় তেতিয়াহ'লে ইয়াত আপোনালোকে সাঁতুৰিব পাৰে ধুনীয়াকৈ
Huma?